আমাৰ ৯ তাৰিখত অসম বিধানসভা অৰ্থাৎ MLA ইলেকশ্যন হ'বলৈ গৈ আছোঁ। আমি ইয়াত গেওলাঙত আহিছোঁ আজি। এই গেওলাং অঞ্চলত বহুত মানে ইউপিপিএল আছিল। যোৱা BTC ইলেকশ্যনত আমাৰ লগত বহুত টক্কৰ ফাইট হৈছিল, কিন্তু আমাৰ লগত পৰা নাই, ৰাজুতো হাৰিছে। এতিয়া আপোনালোকে দেখি পাইছে ইউপিপিএলটো ইয়াত কোনো নামগুনি নাথাকে আৰু জিকাতো কোনো অংকই নাই, এইটোতো কৈ লাভ নাই। গতিকে আমাৰ বাউখুংগ্ৰী সমষ্টিৰ নতুন সমষ্টিৰ যিটো কেণ্ডিডেট ৰূপম ৰায়, এইটো জিতাটো 100% আজিৰ দিনত এইটো খাটাং। আমাৰ ৯ তাৰিখ কেতিয়া আহিব আমি এইটোহে অপেক্ষা কৰি আছোঁ। গতিকে পাব্লিক সজাগ হৈছে, পাব্লিকে ইমান বুৰ্বক নহয়। ইউপিপিএল চৰকাৰে যোৱা 5 বছৰত কোটা দি পাব্লিকত ঠগাই আহিছে। আমাৰ চৰকাৰ বা আমি তেনেকুৱা আমি ঠগা মানুহ নহয়, আমি কাম কৰা মানুহ। ইলেকশ্যন 5 মাহ চলিছে, আমি 5 মাহ ভিতৰত কোচেগাঁও ভিতৰত আমি ডিভাইডাৰ কাম কৰি আছোঁ, ডাউল দলং দুটা কাম কৰি আছোঁ। আমাৰ ঘৰত আমাৰ ৰাস্তাটো আমি CC ব্লক কমপ্লিট কৰিছোঁ, বামুণপুৰা এতিয়া অলৰেডি কাম কৰি আছোঁ। গতিকে এই 6 মাহ বা 5 মাহৰ ভিতৰতো এতিয়ালৈকে আমি বাজেট কমপ্লিট পোৱা নাই, সেইটোৱেই তো ৰাইজে। গতিকে আমাৰ লগত বহুত বিশ্বাস আছে, আস্থা আছে, হাগ্ৰামাত ছাৰত বহুত ভাল পায়। গতিকে এইবাৰ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 5টাৰ ভিতৰত 5টা জিকাটো 100%, কোনো ডাউট নাই, কোনো ইয়াত বিকল্প নাই। গতিকে আমাৰ কণ্টেষ্টিং নাই। ইউপিপিএলে বেলেগ বেলেগ নামত এলটমেণ্ট দিছিলে, তাৰপিছত তেওঁলোকে বিক্ৰী কৰি পইচা লৈছিলে। এতিয়া আমাৰ চৰকাৰ অহাৰ লগে লগে BTC চৰকাৰ পৰা চব এইটো কেঞ্চেল কৰা হ'ল, ষ্টপ কৰা হ'ল, আৰু আমাৰ এতিয়া চাৰ্কেলত দিছে। আমি ইলেকশ্যন পিছত এইটো স্ক্ৰুটিনি কৰিব। আমি নতুন যিটো ময়ো লেণ্ড এডভাইজাৰ কমিটিৰ চেয়াৰমেন হয়, গতিকে আমি এতিয়ালৈকে এইটো হাত দিয়া নাই, কিন্তু আমি STC চাহাবত বাইদেউক কৈ এইটো ষ্টপ কৰি ৰাখিছোঁ আৰু কেতিয়াও আমি হ'ব নিদিওঁ। এইটো আমাৰ কাৰণ আমাৰ কোচেগাঁও ডিষ্ট্ৰিক্টটো হ'বই এদিন, আজি নহয় কালি, এই বছৰতো চান্স আছে। গতিকে বিভিন্ন অনুষ্ঠান আৰু অফিচ টফিচ তাতে বনাবৰ কাৰণে আমাৰ মাটিটো লাগিব, জাগাটো লাগিব, আৰু কোনো পধ্যেই আমি এইটো মাটিটো দিয়া নহ'ব। আৰু তেওঁলোকে না কৈছে না পেৰেঙ্গা 2 লাখ মানত মাটি আমি পাঠাত দিছে, কিবা দিছে কৈছিলোঁ না, চব ভুৱা এইবিলাক পইচা লৈ এলটমেণ্ট কৰিছোঁ। এলটমেণ্টৰ কথাটো জানে আপোনালোকে, গভৰ্ণমেণ্টৰ মাটিটো এলটমেণ্ট হ'লেতো 3 বছৰে কাম কৰিব পাৰোঁ, তাৰপিছতো নাপায়। সেটেলমেণ্ট আৰু পাট্টা দিয়াটো বেলেগ, এইটো হ'ল ভুৱা। সেইবিলাকে পইচা লৈ পেৰেঙ্গায়ে সেইবিলাকে কাম কৰিছোঁ, কিন্তু পাব্লিকে লছ হৈছে, কোনো কাম নহ'ব। এইটো আমি কোনো পধ্যেই তেনেকুৱা আমি গ্ৰহণ কৰিব নোৱাৰোঁ।